মই ৰঞ্জিত দাস ডাঙৰীয়া কিটো কৈছে মই দেখা নাই, মইতো কামতে আছোঁ। কিন্তু আমি সকলো এটা কোৱালিশ্যন চৰকাৰতো আছোঁ বা এটা পৰিৱেশৰ মাজতে আমি আছোঁ। গতিকে যিটো সিদ্ধান্ত হয় সকলোৰে লগত আলাপ আলোচনা কৰিয়ে সিদ্ধান্তটো হ'ব, তেনেকুৱা এটা মই আশা কৰিছোঁ। কিন্তু এটা কথা আপোনালোকে জানিব যে 6 শিডিউলৰ ওপৰত ফাইনেল পাৱাৰটো গভৰ্ণৰৰ থাকে, এইটো মন্ত্ৰীসভাৰ নাথাকে। ফাইনেল পাৱাৰ উইথ দ্য গভৰ্ণৰ। স্যাৰ, ৰাজ্যখনত কোভিডৰ যিটো পজিটিভ আজিৰ দিনত ইমান সংখ্যক হোৱা নাই যদিও কিন্তু লাহে লাহে দেখি আছে। মইতো ভাবোঁ যে আজিৰ দিনত আমাৰ 15জন কোভিড পেচেণ্ট আছে। অহা 2-3 দিনৰ ভিতৰত আমি প্ৰায় 8জন পেচেণ্টক ৰিলিজ কৰিব পাৰিম বুলি আমি ভাবি আছোঁ। আৰু মোৰ এইটো ইচ্ছাও ক'ব পাৰে বা অলপ ডক্টৰৰ ফিডবেকৰ পৰাও যে দ্বিতীয় পৰ্যায়ৰ লকডাউন শেষ হোৱাৰ আগতে অসমৰ 90% কোভিড পেচেণ্ট আমাৰ হস্পিটেলৰ পৰা ওলাই যাব। যদি আৰু নতুন পেচেণ্ট পাওঁ তেতিয়া কথাটো বেলেগ। নতুন পেচেণ্ট হ'লেতো তেওঁলোক থাকিবই লাগিব। 390 জন আহিব। এই 390 জন অহাৰ লগে লগে আমি তেওঁলোক ৰাতিপুৱা 7টা বজাত অসম বৰ্ডাৰ সোমাব। চিৰাঙৰ উপেন্দ্ৰনাথ ব্ৰহ্ম কলেজত আমি তেওঁলোকক লৈ যাম। সাধাৰণ স্বাস্থ্য পৰীক্ষাৰ পিছত তেওঁলোকক ব্ৰেকফাষ্ট এটা দিয়াৰ পিছত আমি পোনে সৰু সজাই ষ্টেডিয়াম তেওঁলোকক লৈ যাম। সৰু সজাই ষ্টেডিয়ামত তেওঁলোক যিহেতু ৰাজস্থানৰ পৰা আহিছে, তেওঁলোক কোৱাৰেণ্টাইনত থাকিব। 5 দিনৰ পিছত তেওঁলোকক টেষ্ট কৰা হ'ব। যিসকল নিগেটিভ থাকিব তেওঁলোকক আমি ঘৰলৈ পঠাই দিম, কিন্তু ঘৰতো হোম কোৱাৰেণ্টাইন থাকিব। 3 তাৰিখে আমাৰ লকডাউনৰ দ্বিতীয় পৰ্যায় সামৰণি পৰিব। প্ৰাৰম্ভিক আমি এটা হিচাপ লৈছিলোঁ, অসমৰ প্ৰায় 5 লাখ লোক আজিৰ দিনত ৰাজ্যখনৰ বাহিৰত আছে। তাৰে যদি 25% লোকো লকডাউন খোলাৰ পিছত অসমলৈ আহে, তেতিয়াহ'লে সেইটো সংখ্যাও প্ৰায় 1,25,000-1.5 লাখৰ ওচৰা ওচৰি হ'ব। তেওঁলোকৰ যিসকল শ্ৰীৰামপুৰ বক্সিহাট চেক গেটত চেক কৰাৰ পিছত কাৰোবাক যদি আমি কোৱাৰেণ্টাইন কৰাৰ প্ৰয়োজন বুলি ভাবোঁ, তেওঁলোকৰ কাৰণে আমি 2খন জিলাৰ সীমাত প্ৰায় 2000 মানুহৰ বাবে আমি কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰিছোঁ। কোকৰাঝাৰৰ ছাই ষ্টেডিয়াম, বিনেশ্বৰ ব্ৰহ্ম ইঞ্জিনিয়াৰিং কলেজ, ইয়াতো আমি অলপ ব্যৱস্থা কৰিছোঁ। কিন্তু যদি কোনোবা পজিটিভ পেচেণ্ট পাওঁ তেওঁলোকক আমি পোনে হস্পিটেলত লৈ যাম, তেওঁলোকক আমি কেম্পত নাৰাখোঁ। কিন্তু যিসকলক ডক্টৰে কয় যে অবজাৰভেশ্যন লাগিব বা এওঁলোক থাকিব লাগিব, তেওঁলোক কোৱাৰেণ্টাইন কেম্পত থাকিব। সেইখিনি ব্যৱস্থা আমাৰ ইয়াত হৈ আছে, তাক চাবৰ বাবে মই আজি আহিছিলোঁ।